প্ৰথম কথা মই ইউপিপিএলত কিয় যোগদান কৰিছোঁ আজি যদিহে মোৰ হাতত জুই লাগে প্ৰথম কথা মোৰ হাতত জুই কুৰা মই নিজেই নুমাব লাগিব হেতু কাৰণত মই আজি হাগ্ৰামা মহিলাৰীয়ে সেকেন্ড পজিশনত থকা বুলি ক'লেও তেওঁ মুখেৰে ক'লেইটো নহব আজি বিপিএফ দল ওৱান মেন আৰ্মি হয় হাগ্ৰামা মহিলাৰী কি কৰিব তেওঁৰ হোৱেভাৱে থকা যিখিনি কৰ্মী আছিল যিখিনি লিডাৰ আছিল এই লিডাৰ সকলটো তেওঁৰ লগত নাই তেওঁ ইমানটা বছৰে গুণ্ডাৰাজ চলাইছিল এই জংঘল ৰাজ চলাইছিল তেওঁৰ বাহিৰে কোনো লিডাৰ ওলাব নোৱাৰে যে এখন হাবিত এজনে সিংহ থাকিব পাৰিব সেই নীতি আৰু আদৰ্শৰে এই 17টা বছৰ ৰাজত্ব কৰিছিল হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ বাখী আৰু টাইগাৰ নাচায় বিটিআৰ বাখীয়ে এই টাইগাৰক কেতিয়াবাই বিদায় দিছে এতিয়া পিঞ্জৰত আছে হাগ্ৰামা মহিলাৰীক পঠাইছিল যদিও তেওঁ যদিহে পৰিপক্ক ৰাজনৈতিক হলহেঁতেন হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সেই টাইগাৰজন বিপিএফৰ টাইগাৰজন তেওঁ শাসনৰ পৰা ওলাইছে শাসনৰ পৰা ওলোৱাৰ পিছত তেওঁৰ কিয় সাহস নাই বিৰোধীৰ আসনত বহিবলৈ গতিকে বিটিসি বাখী ৰাইজে তেওঁক কিন্তু পঠোৱা নাছিল ওট ঘূৰি ফুৰিব তোত ঘূৰি ফুৰিবলৈ এই টাইগাৰজনক জংঘলে জংঘলে ঘূৰি ফুৰিব পঠাইছিল নেকি যদি এই টাইগাৰজন আহে বিটিসি অঞ্চলত আৰু এই আগৰ পৰিৱেশ ঘূৰি আহিব যেতিয়া বিটিসি গঠন হৈছিল এই বিটিসি গঠন হোৱাৰ পিছত 2020 চনলৈকে যিখিনি কাম কাজ হৈছিল যিখিনি কাৰুকাৰ্য হৈছিল হত্যা হিংসা জাতিগত সংঘৰ্ষ এইবিলাকৰ পুনৰাবৃত্তি ঘটিব হেতু কাৰণত এই টাইগাৰজনক চাব আৰু ইচ্ছা নকৰে বিটিআৰ বাখী ৰাইজে তেওঁক মই তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ এই যে মনোজ দাস মৰিছিল 2014 চনত এই মনোজ দাসক কাৰ চৰকাৰৰ দিনত গুলিয়াই মাৰিছিল আজি লাফিকুল ইছলামক কাৰ চৰকাৰৰ দিনত গুলিয়াই মাৰিছিল এইবিলাকতো মেইন মাষ্টাৰমাইণ্ড আছিল হাগ্ৰামা মহিলাৰী বিপিএফ চৰকাৰ ক'বলৈ পাই সুখী হৈছোঁ যে দিহিৰা সমষ্টিৰ 500 গৰাকীতকৈ অধিক বিপিএফ কৰ্মী আমাৰ দলত যোগদান কৰিব গতিকে বিপিএফ দলক প্ৰত্যাহ্বান জনাইছোঁ যদি তেওঁলোকে পাৰে এই 500 জন সদস্যক তেওঁলোকে 500 জন কৰ্মীক ধৰি ৰাখকচোন কোনজন ল'ৰা কিমান বটল মদ খুৱাম আজিৰ দিনত কিমান প্লেট গাহৰি মাংস দিম তেওঁৰ মন্তব্য আছিল তেওঁৰ লক্ষ্য আৰু উদ্দেশ্য আছিল সেইটো আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বহুকেইজন লোক বিপিএফত যোৱাৰ পাছত তেওঁলোক কোনোবা লিভাৰ বেয়া হৈ মৰিছে কোনোবা কিডনি ফেইল হৈ মৰিছে এইবিলাক এটা কাৰণ আছিল नंगौ गुबुन समाव जोङो दैदेनगिरिफोरखौ मोगा-मोगि आयदा थामहिनबा जर'खा सावरायनाय हाबाफारिखौ जों लाबाय थादों बे समाव गोबां दैदेनगिरिफोरखौनो जों बिथांमोननि बाथ्राफोरखौ मिथिनो थाखाय जों नाजाबाय थादों थिग दिनैबो सासे दैदेनगिरिखौ जोङो दान्दिसे सम जर'खा आयदा जों लानो सानदों बिथाङानो जादों बाक्सा जिल्ला आसुनि बारग' गाहाय नेहाथारि हरिकृष्ण पाठक কি ক'ব এই সময়ত আপুনি ইউপিপিএলত যোগদান কৰিলে হাগ্ৰামা মহিলাৰ তেখেতে কয় আপোনাৰ নাম্বাৰ 1 পলিটিক্যাল পাৰ্টি আপোনাৰ বিপিএফ ৰাজনীতি তেখেতে কয় তাৰপিছত সেকেন্ডত আপোনাৰ বিজেপি আৰু থাৰ্ডতে ইউপিপিএল আপোনাৰ ৰাজনীতি দল বলে তেখেতে কয় 1 নম্বৰ এৰি পিনি 2 নম্বৰ এৰি পিনি আপুনি 3 নম্বৰ কিয় যোগদান কৰিলে কাৰণ কি প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বডলেণ্ড পুবলিৰ প্ৰতিগৰাকী কৰ্মীলৈ যেহেতু আমাৰ হাগ্ৰামা মহিলাৰী কিছুমান কথা কৈছে যদিও আসলতে এইটো বিটিআৰ বাখীয়ে গম পাইছে যে যোৱা 17টা বছৰত কিমানখিনি ডেভেলপ হৈছিলে যোৱা 17টা বছৰত এই বিটিএডি অঞ্চলৰ কেনে এটা পৰিৱেশ আছিল আৰু 2020 চনৰ পৰা যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰ মুখ্য কাৰ্যবাহী হ'ল বিটিআৰ প্ৰধান হ'ল তেতিয়াৰ পৰা বিটিসি অঞ্চললৈ কিটো এটা পৰিৱেশ ঘূৰি আহিছে আমি সকলোৱে জানো আসলতে প্ৰমোদ বড়ো ডাঙৰীয়া যিখিনি নীতি আৰু আদৰ্শ আপুনি কৈছে যে মই ছাত্ৰসন্থা কৰিছিলোঁ সুদীৰ্ঘকাল ছাত্ৰসন্থাৰ মজিয়াত থকাৰ পিছত আমি বিচাৰিছিলোঁ প্ৰতিটো জাতি জনগোষ্ঠীয়ে সম অধিকাৰ সম উন্নয়ন হিচাপে যাতে ইয়াত জীয়াই থাকিব পাৰে স্বাভিমান হিচাপে সকলো জাতিয়ে নিজৰ মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে সেইটো আমি কামনা কৰিছিলোঁ কেতিয়াও আমি জাতিগত সংঘাত কামনা কৰা নাছিলোঁ আৰু এইটোৰ ক্ষেত্ৰত বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়া একেবাৰে সিনচিয়াৰলি কাম কৰি আছে তেখেতে যিটো তেখেতৰ নীতি আৰু আদৰ্শ এই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোৱা ডিচেম্বৰ 21 তাৰিখে মই ইউপিপিএল দলত সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰি আনুষ্ঠানিকভাৱে যোগদান কৰিছোঁ যে কোৱা যায় যে আপোনাৰ বৰ্তমান ষ্ট্ৰং দল বলে বিটিসিত তেখেতসকলে কয় আপোনাৰ ষ্ট্ৰং দল বিপিএফ ৰাজনীতি আছে বলে তাৰপিছত সেকেন্ডটো আপোনাৰ বিজেপি কিন্তু থাৰ্ড নম্বৰতে আপুনি যোগদান কৰিলে বিশেষ কাৰণ কি আছে আপোনাৰ যে বিপিএফত যোগদান নকৰিলে বিজেপি আছে বিজেপি যোগদান নকৰিলে কিন্তু আপুনি ইউপিপিএলতে যোগদান কিয় কাৰণ কৰিলে চাব প্ৰথম কথা মই ইউপিপিএলত কিয় যোগদান কৰিছোঁ আজি যদিহে মোৰ হাতত জুই লাগে প্ৰথম কথা মোৰ হাতত জুই কুৰা মই নিজেই নুমাব লাগিব
গতিকে ইয়াত আমি বিটিআইডি বসবাস কৰোঁ, বিটিআৰ অঞ্চলত বসবাস কৰোঁ। এই বিটিআৰ অঞ্চলৰ যিকোনো সমস্যা, এই যিকোনো সমস্যাই আচলতে মুখিমূৰ কৰিব পাৰিব, প্ৰতিটো জাতি জনগোষ্ঠীক সমানভাৱে আগুৱাই লৈ যাব পাৰিব এক বিটিআৰ অঞ্চলৰ আঞ্চলিক ৰাজনৈতিক দলে। সেইটো কাৰণত মই আজি হাগ্ৰামা মহিলাৰীয়ে ছেকেণ্ড পজিশ্যনত থকা বুলি ক'লেও তেওঁ মুখেৰে ক'লেইটো নহ'ব। এইটো বিটিআৰবাসী জনসাধাৰণে কেনেকৈ লৈছে BPF দলক, সেইটো চাব লাগিব আমি। আজি BPF দল ওৱান মেন আৰ্মি হৈ হাগ্ৰামা মহিলাৰে কি কৰিব? তেওঁৰ সোৱে বাবে থকা যিখিনি কৰ্মী আছিলে, যিখিনি লিডাৰ আছিলে, এই লিডাৰসকলটো তেওঁৰ লগত নাই। আজি বিভিন্ন সংবাদ মাধ্যমত, বিভিন্ন ছ'চিয়েল মিডিয়াত পায়ে আহিছে যে BPF দলৰ নেতাকৰ্মীসকল UPPLৰ প্ৰতি কিয় আকৃষ্ট হৈ আজি UPPL দলত আঁকোৱালি লৈছে। এইবিলাক কাৰণ তেওঁ যিটো এটা গুণ্ডাৰাজ, যদিও শব্দটো কোৱাত অলপ বেয়া শুনি, তেওঁ ইমানটা বছৰে গুণ্ডাৰাজ চলাইছিল, এই জংঘল ৰাজ চলাইছিল। তেওঁৰ বাহিৰে কোনো লিডাৰ ওলাব নোৱাৰে যে এখন হাবিত এজনে সিংহ থাকিব পাৰিব। সেই নীতি আৰু আদৰ্শৰে এই 17টা বছৰ ৰাজত্ব কৰিছিল হাগ্ৰামা মহিলাৰীয়ে। আজি বিটিআৰবাসী ৰাইজ ইমান মূৰ্খ নহয়, চব জাতি জনগোষ্ঠী, প্ৰতিটো জাতি জনগোষ্ঠী শিক্ষিত হ'ল। গতিকে সকলোৱে এই জাতি বিভেদ এইবিলাক প্ৰশ্ৰয় নিদিয়ে। এতিয়া সকলোৱে শান্তি আৰু প্ৰগতিৰ পথত আগবাঢ়িছে। সেই হেতুকে মই ক'ব বিচাৰিছোঁ যে UPPL দল, আজি বিভিন্ন দলে ক'ব পাৰিব যে কোনোবাই 1 নম্বৰ পজিশ্যনত আছে, কোনোবাই 2 নম্বৰ পজিশ্যনত আছে। মই ভাবোঁ বিটিআৰ অঞ্চলত UPPL দল একক আৰু অনন্য, আৰু অনাগত দিনতো এই যিটো UPPL দলৰ যিটো গতি, এই UPPLৰ গতিটো কিন্তু একক আৰু অনন্য হৈয়ে ৰৈ যাব। যে কোৱা যায় আপোনাৰ টাইগাৰ ইজ বেক বোলে 2025ত আপোনাৰ তেখেতে হাগ্ৰামা মহিলাৰে আকৌ মানে চৰকাৰ গঠন কৰিবলৈ গৈ আছে বোলে, তেখেতসকলৰ যিখিনি কৰ্মীকৰ্তা তেখেতসকলে কৈ আছে। আপুনি কি ক'ব যে টাইগাৰ ইজ বেক 2025? আজি চাব মন্তব্য মানে মই এক কথাত ক'ব গ'লে বিটিআৰবাসী আৰু টাইগাৰ নাচায়। বিটিআৰবাসীয়ে এই টাইগাৰক কেতিয়াবাই মানে বিদায় দিছে। এতিয়া পিঞ্জৰত আছে। হাগ্ৰামা মহিলাৰীক পঠাইছিল যদিও তেওঁ যদিহে পৰিপক্ক ৰাজনৈতিক হ'লহেঁতেন, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, সেই টাইগাৰজন BPFৰ টাইগাৰজন তেওঁ শাসনৰ পৰা ওলাইছে। শাসনৰ পৰা ওলোৱাৰ পিছত তেওঁৰ কিয় সৎ সাহস নাই বিৰোধীৰ আসনত বহিবলৈ? BTCৰ এছেম্বলিত তেওঁলোকে কিমানখন এছেম্বলিত তেওঁ উপস্থিত আছে। গতিকে BTC-বাসী ৰাইজে তেওঁক কিন্তু পঠোৱা নাছিল অ'ত ঘূৰি ফুৰিব, ত'ত ঘূৰি ফুৰিবলৈ। এই টাইগাৰজনক জংঘলে জংঘলে ঘূৰি ফুৰিব পঠাইছিল নেকি বিটিআৰবাসী ৰাইজে? মই ক'ব বিচাৰিছোঁ এইবিলাক আচলতে হাস্যকৰ মন্তব্য। তেওঁলোকে টাইগাৰ ইজ বেক বুলি কৈছে। আমাৰ BPF নেতা কাষ্টম বসুমতাৰী ডাঙৰীয়া কৈছে টাইগাৰ ইজ বেক। হয়, যদি বিটিআৰবাসী ৰাইজে এতিয়া এনেকুৱা প্ৰশ্ন কৰিব বিচাৰিছে, যদি এই টাইগাৰজন আহে BTC অঞ্চলত আৰু এই আগৰ পৰিৱেশ ঘূৰি আহিব। যেতিয়া BTC গঠন হৈছিল, এই BTC গঠন হোৱাৰ পিছত 2020 চনলৈকে যিখিনি কাম কাজ হৈছিল, যিখিনি কাৰুকাৰ্য হৈছিল, হত্যা, হিংসা, জাতিগত সংঘৰ্ষ, এইবিলাকৰ পুনৰাবৃত্তি ঘটিব। সেইটো কাৰণত এই টাইগাৰজনক চাব আৰু ইচ্ছা নকৰে বিটিআৰবাসী ৰাইজে। কোৱা যায় যে আপোনাৰ আগৰ সময়ত অলপ শান্তি আছিল বুলি হাগ্ৰামা মহিলাৰে এতিয়া দাবী কৰি আছে। আগৰ সময়তে শান্তি আছিল, এতিয়া সময় অশান্তি হৈছে। প্ৰমোদ বড়োৱে ৰাইজক যিখিনি লাগে সেই সমস্যাবিলাক সমাধান কৰিব পৰা নাই, কাম কৰিব পৰা নাই। সঁচাকৈ তেখেতে প্ৰমোদ বড়োৱে ৰাইজৰ কাৰণে কাম কৰা নাই নেকি? আজি চাব, যদিহে হাগ্ৰামা মহিলাৰী এণ্ড কোম্পেনীয়ে এইটো প্ৰশ্ন কৰে, এইটো তেওঁলোকে নিজকে জাহিৰ কৰিব বিচাৰে যে হাগ্ৰামা মহিলাৰীৰ দিনত শান্তি আছিল, এতিয়া অশান্তি হৈছে, তেওঁলোক আচলতে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ, এই যে মনোজ দাস মৰিছিল 2014 চনত, এই মনোজ দাসক কাৰ চৰকাৰৰ দিনত গুলীয়াই মাৰিছিল? আজি লাফিকুল ইছলামক কাৰ চৰকাৰৰ দিনত গুলীয়াই মাৰিছিল? এইবিলাকতো মেইন মাষ্টাৰ মাইণ্ড আছিলে হাগ্ৰামা মহিলাৰী, BPF চৰকাৰ। গতিকে তেওঁলোকৰ সময়ত কি শান্তি আছিল, কি অশান্তি আছিল, এইটো আৰু ৰাইজক বুজাব লগা প্ৰয়োজন নাই। গতিকে এতিয়া দেখিছে, এতিয়া প্ৰতিটো জাতি জনগোষ্ঠীয়ে ভিজন ডকুমেণ্টৰ জৰিয়তে প্ৰতিটো 26টা জনগোষ্ঠীয়ে মৰ্যাদা সহকাৰে জীয়াই থকাৰ এটা ৰাস্তা পাইছে। আজি ছুপাৰ 50ৰ জৰিয়তে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে APSC UPSCৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব মানে স্কোপ পাইছে। গতিকে এইবিলাক আমাৰ পৰিৱৰ্তন, আৰু সেইকাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক পুনৰবাৰ বিটিআৰবাসী ৰাইজে জয়যুক্ত কৰি বিটিআৰৰ গাদীত বহাব। আৰু আচলতে এটা কথা চাবলগীয়া যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ মই UPPL দলৰ প্ৰতি আকৃষ্ট হোৱাৰ আন এটা কাৰণ যে প্ৰমোদ বড়ো ডাঙৰীয়াই কেতিয়াও কোৱা নাই বা আজিলৈকে কোনো এটা মন্তব্যত কোৱা নাই যে BTC বা বিটিআৰখন তেওঁ শাসন চলাই আছে। তেওঁ শাসন নচলায়, তেওঁ সেৱা কৰিব আহিছে।
তেওঁৰ মন্তব্য এইটো গতিকে এইবিলাক কাৰণত বিটিআৰবাসী ৰাইজে প্ৰতিটো জাতি জনগোষ্ঠীয়ে আজি দেখিছে আমাৰ এই যিসমূহ এৰিয়াত আপোনাৰ আগতে অনাবড়ো জন্ম হৈছিল সেই বিপিএফৰ কাৰণে আজি কিন্তু এই অনাবড়ো ৰাইজসকল এই অনাবড়ো তেওঁলোকৰ ভাষাত অনাবড়ো ৰাইজসকল কিন্তু আজি ইউপিপিএলৰ ফালে ধাৱমান হৈছে ইউপিপিএলৰ আঁকোৱালি লৈছে গতিকে এইটো কাৰণত প্ৰমোদ বড়োৰ বাহিৰে আমাৰ বিটিআৰ অঞ্চলত বিকল্প নাই এইবাৰ হাগ্ৰামা মহিলাৰ যিকেইজন MCLA আছিলে এইকেইজনো তেওঁ ধৰি ৰাখিব নোৱাৰিব যিখিনি নেতা আছে তেখেতসকলৰ খাম্ফা বৰগিয়াৰীৰ পৰা লৈ আপোনাৰ চন্দন ব্ৰহ্ম আৰু বিশেষকৈ যদি কওঁ আপোনালোকৰ হিতেশ বসুমতাৰী তেখেতসকলৰ BPF ত্যাগ কৰিলে আকৌ আপোনাৰ ডাঙৰ নেতা এনেকুৱা অহাৰ সম্ভাৱনা আছে নেকি আজি ডাঙৰ নেতা অহাটো দূৰৰ কথা তেওঁলোকৰ তাৰ যিখিনি তলৰ নেতা আছিল BPFৰ সেইসকল নেতাৰ আমাৰ লগত যোগাযোগত আছে অতি সোনকালে এই বিটিআৰ নিৰ্বাচনৰ আগমুহূৰ্তত সেই BPFৰ নেতাকৰ্মীসকলেও আমাৰ দলত যোগদান কৰিব আপোনালোকক ক'বলৈ পাই সুখী হৈছোঁ যে দিহিৰা সমষ্টিৰ 500 গৰাকীতকৈ অধিক BPF কৰ্মী আমাৰ দলত যোগদান কৰিব গতিকে BPF দলক প্ৰত্যাহ্বান জনাইছোঁ যদি তেওঁলোকে পাৰে এই 500 জন সদস্যক তেওঁলোকে 500 জন কৰ্মীক ধৰি ৰাখকচোন ইমান ডাঙৰ যদি নেতা আছে আজি ছ'চিয়েল মিডিয়াত তেওঁলোকৰ কোনো যুক্তি নাই কেইগৰাকীমান ব্যক্তিয়ে আবুল তাবুল কথা কৈ থাকে আজি কেইদিনমান আগত BPF নেতা কামাল আজাদ ডাঙৰীয়া কৈছিল আপোনালোকে দেখিছে যে বিটিআৰ যিখন বাজেট অধিৱেশন এইখন এখন ফাংফুং বাজেট কপি পেষ্ট বাজেট এইটো ফাংফুং বাজেট কোন কপি পেষ্ট বাজেট হয় নেকি তেওঁলোকৰ ভাষাৰে গম পাইছে যেতিয়া অধিৱেশন হৈ গ'ল অধিৱেশন হৈ যোৱাৰ পাছত তেওঁলোকৰ মন্তব্য আপোনালোকে দেখিছে কি মন্তব্য হৈছে গতিকে এইবিলাক বেবেৰিবাং কথা কৈ লাভ নাই বিটিআৰবাসী ৰাইজক যি 17টা বছৰ এইবিলাক কথা কৈ তেওঁলোক ঠগালে কেৱল ভোট বেংকৰ স্বাৰ্থত তেওঁলোকে ইউজ কৰি আহিছিল BPFে এই কথাটো আমাৰ বিটিআৰবাসী ৰাইজে ইতিমধ্যে গম পাই উঠিছে এনে প্ৰমোদ বড়ো আপোনাৰ বিশেষকৈ আপোনালোকৰ জনগোষ্ঠীৰ কাৰণে কি বিশেষ কাম কৰিবলৈ তেখেতে কৰিছে আজি চাব যে প্ৰমোদ বড়ো ডাঙৰীয়াই বিভিন্ন জাতি জনগোষ্ঠীক লৈ মই অলপ আগতে কৈছোঁ যে ভিজন ডকুমেণ্টৰ জৰিয়তে প্ৰতিটো জাতি জনগোষ্ঠীয়ে এটা মৰ্যাদা সহকাৰে স্বাভিমানী জাতি হিচাপত নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব দ্বিতীয়তে কিমানখিনি সুবিধা পাইছে আজি দেখিবলৈ পাইছে যে BPFে কোনো ধৰণৰ তেনেকুৱা কাম কৰা নাছিল বিশেষকৈ মই বাক্সা ডিষ্ট্ৰিক্টৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক A ব্লক B ব্লক C ব্লক এই তিনিটা ব্লকৰ যিখিনি তাত জনসাধাৰণে বসবাস কৰে তাত এটা জ্বলন্ত সমস্যা বহু দীৰ্ঘদিনীয়া সমস্যা আছিল আমিও বহু সময়ত আন্দোলন কৰিছিলোঁ যে তাৰ মানুহখিনিয়ে ভূমিপট্টা পোৱা নাছিল আজি এই A ব্লক B ব্লক C ব্লকৰ জনসাধাৰণখিনিক প্ৰমোদ বড়ো ডাঙৰীয়া ভূমিপট্টা দিব গৈ আছে ইতিমধ্যে ড্ৰোন ছাৰ্ভে হৈ গ'ল সেই তিনিটা ব্লকৰ জনসাধাৰণক লৈ আমাৰ চৰকাৰ পক্ষ আৰু প্ৰশাসনৰ লগত এখন যৌথ মিটিঙো হৈ গ'ল গতিকে খুব কম দিনৰ ভিতৰত এইবিলাক কাম হৈছে আজি বিভিন্ন আঁচনি আহিছিল যেতিয়া BPF দলৰ চৰকাৰ আছিল তেতিয়াহ'লে তেওঁলোকে সূতা কম্বলৰ ৰাজনীতি কৰিছিল বিভিন্ন ধৰণৰ আজি আমাৰ UPPL চৰকাৰে যিখিনি কাম কাজ হাতত লৈছে যে মই ছুপাৰ 50ৰ কথা কৈছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ টাৰ্গেট হ'ল আমাৰ এই বিটিআৰ অঞ্চলৰ পৰা কেনেকৈ আমি কোনোবা ACS কোনোবা APS বিষয়া উলিয়াই নিব পাৰোঁ কিন্তু হাগ্ৰামা মহিলাৰ এইটো লক্ষ্য নাছিল হাগ্ৰামাৰ মহিলাৰ লক্ষ্য আছিল যে কোনজন ল'ৰা কিমান বটল মদ খুৱাম আজিৰ দিনত কিমান প্লেট গাহৰি মাংস দিম তেওঁৰ মন্তব্য আছিল তেওঁৰ লক্ষ্য আৰু উদ্দেশ্য আছিল সেইটো আমাৰ বিভিন্ন জাতি জনগোষ্ঠী বহুকেইজন লোক BPFত যোৱাৰ পাছত তেওঁলোক কোনোবা লিভাৰ বেয়া হৈ মৰিছে কোনোবা কিডনি ফেইল হৈ মৰিছে এইবিলাক এটা কাৰণ আছিল মোৰ সতীৰ্থ আছিল ছাত্ৰসন্থাৰ এজন তেওঁ আগত যেতিয়া ছাত্ৰসন্থা কৰি আছিলে তেওঁ একেবাৰে সুস্থ একেবাৰে সুঠাম এজন যুৱক কিন্তু তেওঁ যেতিয়া BPFত গ'ল BPFত যোৱাৰ পিছত 2 বছৰমান পিছতে তেওঁৰ লিভাৰ বেয়া হৈ তেওঁ অকাল বিয়োগ ঘটিল ৰাতিপুৱাৰ পৰা তেওঁ মদ খোৱা আৰম্ভ কৰিলে যিজন ল'ৰাই মদ খোৱা নাছিল BPF দলত যোৱাৰ পাছত কিন্তু মদ খাবলৈ আৰম্ভ কৰিলে আমি এইবিলাক কথা পাতিব লাগিব আমি এতিয়া বিভিন্নজন জনসাধাৰণৰ লগত যেতিয়া আমি ৰাইজৰ কাষত যাওঁ এইবিলাক কথা পাতোঁ ৰাইজৰ পৰাও আমি সঁহাৰি পাওঁ মই জানিবলৈ চেষ্টা কৰিম যিহেতু হাগ্ৰামা মহিলাৰ 17টা বছৰ তেখেতে শাসন কৰিলে আপোনাৰ 17 বছৰ এতিয়া আপোনাৰ প্ৰমোদ বড়ো 4 বছৰ পাৰ্থক্য কি আছে আজি দেখিবলৈ পাইছে 17 বছৰত মোৰ প্ৰথম কথা বিটিআৰ অঞ্চলত এই 17টা বছৰত শান্তি নাছিল অশান্তি পৰিৱেশ এই বিটিআৰ অঞ্চলত সন্ধিয়া 5টা বাজিলে সন্ধিয়া 6টা বাজিলে আমি ঘৰৰ পৰা ওলাব নোৱাৰোঁ আমাৰ নিজৰ প্ৰতি এটা ভয় থাকে যে ওলাই যাম
ঘৰৰ পৰা ওলাই গ'লে উভতি আহিব পাম নে নাপাম সেইটো এটা বিৰাট আশংকাত ভুগি আছিল আমাৰ পৰিয়ালসকলেও আমাৰ অভিভাৱকসকলে এইটো চিন্তাত আছিল যেতিয়াৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়া চিফ হ'ল তেতিয়াৰ পৰা এই ভয় শংকা এইবিলাক নোহোৱা হ'ল আজি ৰাতি 10টা বজাত অপেন আমি মুক্ত আকাশৰ তলত ঘূৰি থাকিব পাৰোঁ মুক্ত মনে বিচৰণ কৰি থাকিব পাৰোঁ কোনে কাকো ভয় নকৰে আইনখন কাৰণ সকলোৰ কাৰণে সমান আজি যেতিয়া বিপিএফ দল আছিল মোৰ ঘৰ দিহিৰা সমষ্টি গাৰামদেউ গাঁৱত তাত এজন লিডাৰ আছিল অৱৰ লিডাৰ সুজন দাস দিন দুপৰতে বিপিএফ কৰ্মীয়ে এনেকৈ হাতত AK-47 নলমাই ষ্টাম্প ৰড আমাৰ ক্ৰিকেট খেলা ষ্টাম্প লৈ গৈছিল ৰড লৈ গৈছিল ঘৰ ভাঙি জ্বলাই দিছিল মোৰ চকুৰ সন্মুখত গতিকে তেনেকুৱা পৰিৱেশ হৈছিল এই 17টা বছৰত যেতিয়াৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়া আহিল কোনো এটা গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই কোনো এঘৰ পৰিয়ালৰ ঘৰ বাৰী ভাঙি দিয়া হোৱা নাই কোনো এজন বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সংগঠনৰ লিডাৰক গুলিয়াই হত্যা কৰা হোৱা নাই কতো তেনেকুৱা ঘটনা আজিলৈকে দেখা পোৱা নাই এইবিলাক কাৰণত আচলতে যদি আপুনি কম্পেয়াৰ কৰিব লগা হয় এইটো এটা কাৰণ দ্বিতীয়তে বিভিন্ন আঁচনি আছে আজি তেওঁলোকে যিটো ৰাজনীতি কৰি আছিল আচলতে হাগ্ৰামা মহিলাৰীৰ ৰাজনৈতিক নেতা হ'বলৈ হ'লে যোগ্যতা আৰু দক্ষতা দুটাৰ প্ৰয়োজন তেওঁৰ গাত এটাও সেই গুণ নাছিল প্ৰমোদ বড়ো ডাঙৰীয়াৰ যোগ্যতা আৰু দক্ষতা দুয়োটা গুণৰ মানে অধিকাৰী তেওঁ যাৰ কাৰণে প্ৰতিটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি পেলাই আগবাঢ়ি যাবলৈ সক্ষম হৈছে মই অলপ জানিবলৈ চেষ্টা কৰিম যিহেতু বিভিন্ন কথাত কোৱা যায় যে প্ৰমোদ বড়োয়ে এতিয়া BTCক বিক্ৰী কৰিলে আৰু আপোনাৰ এই যিখিনি পাৱাৰ ইন ফাংচন সেইটো আপোনাৰ অসম চৰকাৰক দিয়া বুলি কথাটো কোৱা যায় আপোনাৰ বিজেপিক সঁচাকে প্ৰমোদ বড়োয়ে বিক্ৰী কৰিল নেকি আজি চাব এতিয়া বিভিন্ন BPF কৰ্মীয়ে তেওঁলোকৰ ITCL কৰ্মীসকলে প্ৰচাৰ কৰি আছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই BTRৰ মাটি ভূমি বিক্ৰী কৰিছে মই তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ এই যিসকলে আজি ধৰ্ণা দি আছে ওলাই আহি পেলাই আন্দোলন কৰি আছে কিবা কৰি আছে যেতিয়া কুমাৰীকাটা ৰৌমাৰীত 900 বিঘা মাটি 4900 বিঘা মাটি বাবা ৰামদেৱক প্ৰদান কৰিছিল সেই সময়ত এই BPFৰ কৰ্মীসকল ক'ত আছিল তেওঁলোকে শুই আছিল নেকি আজি এটা প্ৰকল্প আহি আছে BTR অঞ্চললৈ আজি ৰামদেৱে কিমানখিনি আমাৰ BTR অঞ্চলৰ যুৱকক সংস্থাপিত কৰিছে তাত আমি যদি চাব যাওঁ আজি BTR অঞ্চলত এটা কিবা প্ৰজেক্ট আহিব এই প্ৰজেক্টৰ জৰিয়তে BTR অঞ্চলৰ প্ৰতিগৰাকী ব্যক্তিয়ে নিবনুৱা সমস্যা এটা সমাধান হ'ব গতিকে এই ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়াই BTRবাসীলৈ এটা আহ্বান জনাইছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি কাম কৰিব তেওঁ BTRবাসী ৰাইজৰ ক্ষতি হোৱা কাম কোনোদিনেই নকৰে এইটো BTRবাসী ৰাইজলৈ মোৰ আহ্বান প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত কেতিয়াও সন্দেহ নকৰিব তেওঁৰ ওপৰত বিশ্বাস ৰাখক BTR অঞ্চলত যি হ'ব গৈ আছে ভাল হ'ব গৈ আছে BTR অঞ্চলত কোনোদিনে বেয়া কাম নকৰে তেখেতে এইবিলাক BPFে এটা অপপ্ৰচাৰ কৰিছে তেওঁলোক হতাশাত ভুগিছে তেওঁ শংকাত আছে যে BPF দলটো আগন্তুক 2025ৰ এই যি পৰিষদীয় নিৰ্বাচন আমাৰ BTR নিৰ্বাচনৰ পিছত BPF দলটো থাকিব নে নাই হাগ্ৰামা আজি সেইটো চিন্তিত হৈ আছে BPF দলটোৱে নোহোৱা হৈ যায় নেকি যেনেকৈ আমাৰ UPPL দলত তেওঁলোকৰ হোৱাইভাৱে থকা নেতাসকল আহি আছে আজি তেখেতৰ সংগী কোনো নাই সেইকাৰণে হতাশাত ভুগিছে ডিপ্ৰেছনত ভুগিছে তেখেতে সেইটো কাৰণত এইবিলাক আবুল তাবুল ক'ব তেওঁ উচতনি দি আছে মানুহক যিহেতু 2025ত UPPL 0 পাব বুলি তেখেতে কৈছে এইটো UPPL 0 পাব নে কোনে 0 পাব সেইটো জনসাধাৰণে নিৰ্ণয় কৰিব আমি কোৱা নাই আমি কেতিয়াও নকওঁ যে আমি 40খন আসনেই পাম জনসাধাৰণে যেনেকৈ আমাক আঁকোৱালি ল'ব UPPL দলৰ অভিভাৱক হৈছে BTRবাসী ৰাইজ BTRবাসী প্ৰতিঘৰ জনসাধাৰণ এই জনসাধাৰণে মেণ্ডেট দিব আমাক হাগ্ৰামা মহিলাৰীৰ পৰা আমাক চাৰ্টিফিকেট নালাগে আমি হাগ্ৰামাৰ মহিলাৰীৰ ক্লিয়াৰেন্স লৈ পেলাই নিৰ্বাচনত অৱতীৰ্ণ নহওঁ প্ৰথম কথা আমাক BTRবাসী ৰাইজে কি মেণ্ডেট দিব যদিহে BTRবাসী ৰাইজে ক'লেহেঁতেন এইবিলাক যে এইবাৰ 0 পাব কিবা পাব এইবিলাক আচলতে কোনোবা BPFৰ দালালৰ কথা কোনোবা BPF দলৰ নেতাৰ কথা এইবিলাক কথাত BTRবাসীয়ে আপোনালোকে দেখিছে ছ'চিয়েল মিডিয়াত চাবছো যিসমূহ এনেকুৱা নিউজ তেওঁলোকে পৰিৱেশন কৰে তেওঁলোকৰ পজিটিভ কমেণ্ট কিমানটা আহে 100টাৰ এটা কমেণ্ট আহিব পাৰে তেওঁলোকৰ পজিটিভ কমেণ্ট বাকি গোটেইখিনি আমাৰ UPPL ছাপোৰ্টাৰ কমেণ্ট আজি এইটো ক্ষেত্ৰত আমি একেবাৰে চিন্তিত নহয়
কাৰণ এইটো কাৰণ চিন্তিত নহয় যে বিটিআৰবাসী ৰাইজ আমাৰ লগত আছে বিটিআৰবাসী ৰাইজে ইউপিপিএল দল আকোৱালি লৈছে গতিকে এই ক্ষেত্ৰত আমি কিমানখন আসন পাওঁ আজিৰ দিনত নকওঁ আমাৰ হাইকমাণ্ডে সেইটো কৰিব যে কিমান কেইখন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কি কৰিব এইটো ক্ষেত্ৰত কিন্তু আমি একেবাৰে দৃঢ় বিশ্বাসী কাৰণ আমাৰ অভিভাৱক বিটিআৰবাসী ৰাইজ আমাৰ যিমান কেইটা সমষ্টিত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিম তাৰ অভিভাৱক বিটিআৰবাসী ৰাইজ হৈয়ে আমি আগবাঢ়ি যাম थारैनो मख'नांगोन जे बिथांनिफ्राय जों गोबां बाथ्राखौनो मिथिबाय बिथाङानो जादों हरि कृष्ण पाठक बाक्सा जिल्ला आसुनि बिथाङा बारग' गाहाय नेहाथारिमोन आरो बिथांनिफ्राय गोबां बाथ्राखौनो जों मिथिबाय जे थांनाय समाव जे बिपिएफ राजखान्थि हान्जाया माबायदि थासारिजों बिटिआर ओनसोलखौ सासन खालामदोंमोन आरो आथिखालनि जे प्रमद बर'नि सोरखारा माबायदि बे समाव राजखान्थिखौ दैदेनगासिनो दं बेनि सायाव गोबांखिनि बाथ्राखौ नोंथांमोना मिथिबाय गोजोन्थों